চেনেল আপোনালোকে চাই আছে সম্প্ৰীতি ব্লগ আৰু আজি আমি গৈ আছোঁ ফুৰিবলৈ তো আজি ভিডিঅ'টো মই গাড়ীৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ তো চাই থাকোঁ আপোনালোকে আজি দিনটো মই কলেজ যাওঁ কি কৰোঁ ক'ত যাওঁ চাই থাকোঁ আৰু এতিয়া আমি কাকপথাৰ পালোহি। এয়া পিছফালে মা আৰু ভাইটি এটা। আৰু এইফালে দেখিছেনে ইমান ধুনীয়া ধাননি পথাৰ, গোটেই পৰিৱেশটো সেউজীয়া আৰু এনেদৰে ইমান ধুনীয়া পৰিৱেশ দেখিলে মনটো এনেই ভাল লাগে নহয়নে বাৰু? আহি আমি পালোহি অৰুণাচল গেট। ইয়াতে পাছ বনাই লওঁ। পাছ বনাই হৈ গ'ল তো আমি আকৌ ওলালো এতিয়া। আৰু আমি এইফালে পালোহি চামখেৰ ৰিজৰ্ট। আজি সানডে বুলি দেখিছেনে ইমান মানুহ আহিছে এয়া গাড়ীবোৰ দেখিছেনে এয়া আমি চামখেৰ পালোহি ইমান ৰ'দ দেখিছেনে আজি কেনেকুৱা ৰ'দ চক আৰু ইয়াত কিবা এটা চাগে গেট চেট বনাব নেকি সেইকাৰণে এনেকুৱা কৰি থৈছে পাইছোহি আমি পৰিৱেশটো কেনেকুৱা বহুত ধুনীয়া তে চবফালে গছ গছনি ফালে কলগছেই বেছিকৈ আছে তাতে দেখিছেনে আৰু মই এতিয়া এইফালে যাওঁ কাপোৰ চেঞ্জ কৰি আহোঁগৈ। আহিছোঁ যেতিয়া গাটো নোধোৱাকৈ থাকিব কেতিয়াও নোৱাৰোঁ, যিহেতু ইমান ধুনীয়া ঠাণ্ডা পানী আৰু দেখিলেনে কেনেকুৱা টেকটেকীয়া ৰ'দ। তো মই কাপোৰ চেঞ্জ কৰি আহোঁগৈ আৰু আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাই থাকক। গোটেই পৰিৱেশটো দেখিছেনে ইমান ধুনীয়া। এবাৰ ইয়ালৈ আহি পালে আৰু এবাৰ আহোঁ আহোঁ লাগি যাব। এফালে পানী যদি আনফালে প্ৰকৃতিৰ সেউজীয়া গছবোৰ, ইমান ধুনীয়া পৰিৱেশ নহয়। মই ইয়াতে কাপোৰ চেঞ্জ কৰি লওঁ, এফালে জেন্টছ আৰু এফালে হ'লে লেডিজ। মই ইয়াতে কৰি লওঁ চেঞ্জ। আৰু কাপোৰ চেঞ্জ কৰি আহি দেখিলোঁ যে ইমান ধুনীয়া জোলনা এখন আছে, তো অকণমান মই জুলি লৈছোঁ আৰু। আৰু মই এইফালে পানীত সোমাই দিলোঁ আৰু ইমান ধুনীয়া ঠাণ্ডা পানী নহয়, ইমান ভাল লাগিছে মোৰ। আৰু সেইফালে দেখিছেনে ইমান ধুনীয়াকৈ গা ধুই আছে সকলোৱে।
আৰু গা ধোৱাৰ মাজতে এইফালে মোক মাতি দিলে যে খানাটো আহি গ'ল বুলি তো খাবলৈ আহিছোঁ আৰু এয়া খাই বৈ হৈ গ'ল আৰু এতিয়া ঘৰলৈ বুলি ওলালোঁ আকৌ আৰু ঘৰ পাওঁতে আন্ধাৰেই হ'ব চাগে আৰু তো ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে মোৰ আজিৰ ভিডিঅ'টো চাই যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেন্তে ফ্ৰেণ্ডছ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই